ও দাদা ক'ত যাবা? মোৰ বিৰাট সমস্যা এটা হৈ আছে সমস্যা হৈছে নেকি? আমাৰ এই গছৰ তলত এটা বাবা আছে, তাত বোলা সমস্যাটো ভাল হ'ব পাৰে। একদম পাক্কা ভাল হ'বই না? পাক্কা নহ'লে কিন্তু মই জিন্দা নাথাকো আৰু মই বিৰাট কথা ক'বা নাপায় আছো বাবাৰ মোৰ বিৰাট একদম হ'বই না ভাল? ভাল হ'বই। মই বেলেগত যাব আহিছিলো মই কৈছো বাবা আছে ভাল হ'ব। ঠিক আছে, তোমাৰ কথাটো মানুহ ভাল হয় না নহয় হ'বই হ'বই। তো কেনেকুৱা? বিৰাট ভাল, তুমি চিন্তা কৰবাই নালাগে। একদম না ভাল? একদম ভাল। ঠিক আছে, বাবাৰ কাষত যোৱা। নাজানো আজি কি বা হয়, একদম ভাল হ'বই না? হ'বই ফাইনেল। ঠিক আছে, তুমি যোৱা। ঠিক আছে যা। বাবা আপুনি মোক বাচক বাবা। কোৱাচোন তোমাৰ কি সমস্যা? মোৰ বৰ বিৰাট বেয়া সমস্যা দুটা লগ লাগি আছে বাবা। কোৱাচোন তোমাৰ কি সমস্যা হ'ল? মোৰ প্ৰথম সমস্যা বাবা, খোৱাৰ পিছত ভোক নালাগে বাবা। 2 নম্বৰ সমস্যা বাবা, টোপনি মাৰাৰ পিছত টোপনি নধৰে। ইমান চেষ্টা কৰো বাবা, টোপনি নধৰে। আপুনি মোক বাচক বাবা। তোমাৰ সমস্যাবোৰ সমাধান হ'ব। তুমি পানীৰ তলত পকা দলিচা পৰা আনিব লাগিব আৰু মহৰ কামি হাৰা লাগিব আৰু বাতাহৰ আগ লাগিব। তোমাৰ সমস্যাবোৰ সমাধান হৈ যাব। বাবা ইমান টান বস্তুটো মই কেনেকৈ আনি দিম তোমাক বাবা? তুমি তাৰ বাদ বাহিৰে বেলেগ বস্তু মই খোজা না বাবা। আনিব লাগিব, তুমি চেষ্টা কৰিব লাগিব। বাবা ইমান টান বস্তু এটা আনা বিৰাট কঠিন। বেলেগ কিবা উপায় আছে নেকি বাবা? আছে, তুমি দক্ষিণাটো লাগিব 500 টকা। দক্ষিণা যিমান লাগে বাবা সিমান দিম। তুমি মোক এই বেমাৰটোৰ পৰা মুক্ত কৰি দিয়ক বাবা। দক্ষিণাটো দিয়া তুমি। এতিয়াই লাগিব নেকি? এতিয়াই লাগিব বাবাক, এতিয়াই লাগিব। ঠিক আছে, বাবা 500 টকা আছে, 1 টকাটো নাই, হ'ব নেকি? হ'ব হ'ব হ'ব, দিয়ক দিয়ক। ক'ত দিম বাবা? এইটো দক্ষিণক দিয়ক, দক্ষিণত দিয়ক। ঠিক আছে, হৈছে নে? হৈ যাব হৈ যাব, তুমি ভালদৰে বহাচোন। হৈছে না বাবা? নমঃ স্বাহা, নমঃ স্বাহা, নমঃ স্বাহা। তুমি এইটো বস্তু লৈ যোৱা, টোপনি মাৰাৰ পিছত তুমি এটি গলত বান্ধি ল'বা আৰু তোমাৰ টোপনি আহি যাব। তুমি লৈ যোৱা। আহিব না একদম? একদম ফাইনেল, তোমাৰ আহি যাব, গেৰাণ্টি আছে। উঠা উঠা, চকুটা মুজি লোৱা। তুমি বাবার আশীর্বাদ আছে। ঠিক আছে বাবা, মঙ্গল হব, মঙ্গল হব। আহো বাবা, মঙ্গল হব তোমার। ঠিক আছে। 2 টাকার টাবি যদি 500 টাকাটা পাই গেলু। বাবা বাবা বাবা, কোৱাচোন তোমাৰ কি সমস্যা আছে? উঠা উঠা। বাবা বাবা মই একটু বাবা পলাই গেছি বাবা। হ'ব হ'ব, তোমাৰ সমস্যাবোৰ সমাধান হৈ যাব। তুমি দক্ষিণাটো লাগিব 10,000 টকা। তুমি দক্ষিণাটো দিয়কচোন। বাবা মোৰ দক্ষিণা 10 টকা আছে বাবা। বাকীখিনি তুমি গুগল পে কৰি দিয়ক মোৰ। হ'ব বাবা, হ'ব বাবা। বাবা বাবা পিছত দিলে হ'বনে বাবা? না না না, এতিয়াই লাগিব। বাবা কোনো বাকী কাম নকৰে। হ'ব বাবা, হ'ব বাবা। নম্বৰটো মাৰি দিয়ক বাবা। হৈ গৈছে, মাৰি দিয়ক। বাবা দি দিছো বাবা। 10 টকাটো লাগিব নহয় কেছ। বাবা লোৱা বাবা। বাবা যেনে তেনে বাবা মোৰ বাবা কামটো কৰি দিয়ক বাবা। হৈ যাব হৈ যাব, তোমাৰ কামবোৰ হৈ যাব। কৰি দিয়ক বাবা। তোমাৰ কি সমস্যা কৈ দিয়কচোন। বাবা মোৰ মাইকীটো পলাই গৈছে বাবা 2024 চনত, উল্টা মাহত 99 তাৰিখে বাবা। হয় নেকি? হয় বাবা। তুমি তোমাৰ মাইকীটোক বহুত ভাল পাওঁ। হয় বাবা, ঠিক কৈছা বাবা। তুমি শাৰী দিব নোৱাৰে, চুৰ কৰি হলেও শাৰী আনি দিছা। হয় বাবা, একেবাৰে ঠিক কৈছা বাবা। হয় তোমাৰ মাইকীটো আন ল'ৰাক ভাল পায়। হয় বাবা, হয়। তোমাৰ মাইকীটো বহুত চৈতন। হয় বাবা, হয়। তোমাক বেছি ভাল নাপায় বাবা। আপুনি যি কৈছে ঠিকে কৈছে বাবা। তোমাক মাইকীটো লাগিব নে? লাগিব বাবা।
তোমাক এটা বস্তু দিওঁ মই বাবা দিয়ক বাবা এই বস্তুটো তুমি লৈ যাবা বাবা কি কৰিব লাগিব বাবা এই বস্তুটো তুমি গলত ল'বা হয় বাবা লৈ তাই পিনে জুমি জুমি চাবা হয় বাবা অট'মেটিক কালেকশ্যনত পুৰা আহি যাব তোমাৰ হাতত হয় বাবা ছু। লওক 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 তুমি লওক বাবা তোমাক আশীৰ্বাদ দিছে তোমাৰ বাবা কেতিয়া ল'ব লাগিব বাবা তে শনিবাৰে ৰাতি 12টা বজাত ল'বা হ'ব বাবা মই যাওঁ বাবা ঠিক আছে ঠিক আছে বাবা কামটো জলদি হৈ ভাল হ'ব হৈ যাব হৈ যাব হৈ তোমাৰ যাব আশীৰ্বাদ বাবা হৈ যাব নম স্বাহ নম স্বাহ নম স্বাহ তুমি উঠা তুমি গৈ বাবা। থাকা। তোমাৰ সমস্যাবোৰ সমাধান হৈ যাব ঠিক আছে বাবা যাওঁ বাবা ঠিক আছে গাছৰ তলত আৰু 3 দিনমান বহিব পাৰিলে মোৰ মোবাইলো ফুল হৈ যাব পকেটো গৰম হৈ যাব চালাই মই 4টাক ঠগাও ল'ৰাটো মোক ঠগাই গেলাক অমংগল হ'ব ইয়াৰ অমংগল হ'ব অমংগল জানে প্ৰায় ভাল পাওঁ তা আপুনি কি উপায় দিয়ে দিয়ক হ'ব হ'ব তোমাৰ শুনি আছে তুমি ৰাতিপুৱা উঠি পূববাগে নাচাবা হ'ব বাবা হ'ব বাবা তুমি পশ্চিম ভাগে আগুৱাই নাযাবা তুমি বেকত ৰাতিপুৱা খোজ কাঢ়িবা তুমি বেকত 101 খোজ কাঢ়িবা তোমাৰ শনিবোৰ দূৰ হৈ যাব তোমাক ছোৱালীটো ভাল নাপে বহুত বেয়া পায় হয় বাবা হয় ছোৱালী তোমাক ভাল পোৱা হৈ যাব ছোৱালীটো ভাল নাপে ছোৱালীটোৰ মাকে ভাল পাব লাগিব হ'ব বাবা এনেকুৱা এটা মহিনা বান মাৰিম ছোৱালী নাহে ছোৱালীৰ মাকে আহিব লাগিব পাছে পাছে ঘূৰিব লাগিব তোমাৰ তোমাক এই লাঠিডাল দিছো তুমি এই লাঠিডাল দি ছোৱালীৰ ওচৰলৈ যাবা হ'ব বাবা তোমাৰ শনিবোৰ চব কাটা যাব আৰু তোমাৰ কামবোৰ মংগল হ'ব আৰু তোমাৰ এইবোৰ পানী এইখিনি পানী তুমি হল ঘৰত ছিটাই দিবা আৰু হ'ব ৰাস্তা বাবা। ৰাস্তা ৰাতিপুৱা হলি 3 দিন ছিটাবা 3 মাইলক লনি ছিটাবা 3 দিন ছিটাবা হ'ব তোমাৰ বাবা। শনিবোৰ মংগল হ'ব তুমি এটা দক্ষিণা দিবা লাগিব তুমি যি খুজি মনে প্ৰাণ যি ভাল পোৱা তুমি মোক দক্ষিণা এটা দিয়া বাবা মোৰ লগত 100 টকা আছে হ'ব 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 তোমাৰ কামবোৰ মংগল হ'ব তুমি ভাল ল'ৰা তোমাৰ কাম মংগল হ'ব তুমি যাব যাব বাবা পৰা হৈছে, অ, কাম হ'ব ঠিক আছে। দাদা হৈ যাব তোমাৰ কাম মোৰ ইয়াতে ইনকাম ভাল আৰু কালি আহিব লাগিব এতিয়া মই ঘৰলৈ যাওঁ বোলা আমি চোন আছে নেকি কোনো নাই দে